আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম নেমুৰ উপকাৰিতাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গৰমৰ দিনত মানৱ দেহৰ পৰা ঘামৰ পৰা অধিক পৰিমাণে খনিজ পদাৰ্থ বাহিৰলৈ যায়। তেতিয়া নেমুৰ চৰ্বতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে। নেমুৰ ৰসৰ লগত চেনি নিমখ মিহলাই খোৱাৰ ফলত মানৱ দেহত কেলছিয়াম আৰু পটাছিয়াম হ্ৰাস পোৱাত বাধাৰ সৃষ্টি কৰে। বেছিকৈ ঘমা লোকে নেমুৰ চৰ্বতৰ লগত পুদিনাৰ পাতৰ ৰস আৰু অকণমান ক'লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পায়। ভাতৰ লগত কেঁচা নেমু খালে হজম ক্ৰিয়াত সহায় কৰে আৰু আচাৰ কৰি খালে খাদ্য ৰুচিদায়ক হয়। ইয়াৰ পাত মোহাৰি নস্য ল'লে, কৃমিজনিত কাৰণত বমি ভাৱ হ'লে নেমু টেঙাৰ পাত মোহাৰি নাকেৰে শুঙিলে কৃমি লগে লগে তললৈ বহি গৈ উপদ্ৰৱ নষ্ট কৰে। ইয়াৰ শিপা বা ছালৰ ৰসো কৃমি উপশমৰ কাৰণে ফলদায়ক। খোৱা লোৱাৰ প্ৰতি ৰুচি নোহোৱা হ'লে নেমু টেঙাৰ ৰস নিতৌ ব্যৱহাৰ কৰিলে খোৱা লোৱাত ৰুচি হয়। আচলতে ক'বলৈ গ'লে অৰুচি ৰোগৰ নেমু টেঙা মহৌষধ বুলি ক'ব পাৰি। নিয়মিত কোষ্ঠকাঠিন্য, উগাৰ হোৱা, খোৱাৰ পিছত বমি ভাৱ হোৱা আদি ৰোগত আৰু শৰীৰৰ জ্বলা পোৰা আদি ৰোগত নেমু টেঙাৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে ভাল ফল পোৱা যায়। মাদক দ্ৰব্য সেৱনৰ কাৰণে নিচাসক্ত হ'লে সেই নিচা নিবাৰণ কৰিবলৈ নেমু টেঙাৰ ৰস খালে নিচা সোনকালে দূৰ হয়। প্ৰায়ভাগ মানুহে অল্পপিত্ত, হুল আদি বেমাৰত ভোগা দেখা যায়। এনে বেমাৰত নেমু টেঙাৰ ৰস বৰ উপকাৰী। মেদবহুলতাৰ সমস্যা অথবা ওজন কমাবলৈ পুৱা খালী পেটত এগিলাচ পানীৰ লগত এটা নেমুৰ ৰস খাব লাগে। পানী লগা অসুখত ঘোল নেমুৰ ৰস বা গুটি পিহি খালে বেমাৰ নিৰাময় হয়। নেমুৰ ৰস মিহলাই নাৰিকল তেলত মিহলাই মূৰত লগালে মূৰ ঘূৰণি আৰু মূৰৰ বিষ ৰোগ উপশম ঘটে। নেমুৰ ৰসে চকুৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু চকুত ছানি পৰা ৰোগত উপকাৰী। নেমুত থকা ভিটামিন চি আৰু পটাছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। নেমুৰ ৰসে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ, দাঁতত দাগ পৰা আদিত উপকাৰী। সৰু ল'ৰা ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে। নেমুৱে ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধ কৰে। আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা উপশম পাব পাৰে। নেমুৰ ৰসত থকা বেক্টেৰিয়াই ডিঙি, মুখৰ ঘাঁ তথা টনচিলত হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰে। নেমুৰ ৰস জণ্ডিছ ৰোগীৰ বাবে আটাইতকৈ উপকাৰী। নেমুৰ ৰসে জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময় কৰে। ঘাঁ আৰু চৰ্ম ৰোগ নিৰ্মূলত নেমুৰ ৰস মিঠাতেল বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়। নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিমোগ্ল'বিন বৃদ্ধিত সহায় কৰে। দেহৰ যিকোনো অংগত পৰা ক'লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে। একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি 30 মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধি হয় আৰু ছালৰ উজ্জ্বলতা বাঢ়ে। নেমুত থকা চাইট্ৰিক এচিডে কিডনীত পাথৰ গঢ় লোৱাত বাধা দিয়ে। বেছিকৈ ঘমা লোকে নেমুৰ চৰ্বতৰ লগত পুদিনাৰ পাতৰ ৰস আৰু অকণমান ক'লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পায়। নেমুত থকা পটাছিয়ামে হৃদপিণ্ডৰ কৰ্মক্ষমতা বৃদ্ধিত সহায় কৰে। নেমুৰ ৰসে লিভাৰ পৰিষ্কাৰ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে। নিমখত দিয়া গোল নেমুৱে পেটৰ অসুখ নিৰাময় কৰে। গেষ্ট্ৰিকৰ অসুবিধা থাকিলে সাৱধানতা অৱলম্বন কৰিব।